Save tree. Save life. Save tree. Save life. Save tree. Save tree. আপোনালোকে কি কাৰ্যসূচী হাতত ল'লে আৰু কেনেধৰণৰ কৰিলে আৰু কিমান গছ পুলি ৰোপণ কৰিছে নমস্কার। আমাদের বিদ্যালয়ের সভাপতি মহোদয় এবং সহকারী শিক্ষক মণ্ডলী এবং সাংবাদিক বন্ধু সকল, আজকে যেটা বিশ্ব পরিবেশ দিবস, এতে আমরা বৃক্ষরোপণ কার্যসূচি হাতে নিয়েছি। বিশেষ করে আমাদের এসএমডিসি সদস্যবৃন্দ, আমাদের সহকারী শিক্ষকবৃন্দ এবং আমাদের বিদ্যালয়ের সমূহ ছাত্রছাত্রীরা মিলে আমরা বৃক্ষরোপণ কার্যসূচি নিয়েছি এবং তাদেরকে সবাইকে কমপক্ষে 2টো করে গাছ আনতে বলেছি এবং তারা সেভাবে গাছ নিয়ে এসেছে। বিশেষ করে আমি বুঝিয়েছি আমাদের বিদ্যালয়ের নাম হচ্ছে উত্তর বড়বিল বিনাপানি হায়ার সেকেন্ডারি স্কুল এবং আমাদের বিদ্যালয়টি 1970 সনে প্ৰতিষ্ঠিত হয়েছে। হাই স্কুল খাপ এবং হায়ার সেকেন্ডারি খাপ 2006 সনে প্ৰতিষ্ঠিত হয়েছিল। আজি এনে কিমানমান গছ পুলি আপোনালোকে ৰোপণ কৰিছে আৰু ক'ত ক'ত ৰোপণ কৰিছে? আমি প্ৰায় 500 গছ পুলি ৰোপণ কৰিছোঁ। আজি 500 আমাৰ স্কুলৰ ফিল্ডৰ চাৰিওফালে ৰোপণ কৰিছোঁ আৰু আমাৰ বিদ্যালয়ৰ ভিতৰত যথেষ্ট জেগা আছে। আমাৰ প্ৰায় 12 বিঘা মাটি আছে ফিল্ড লৈ। ফিল্ডৰ বাহিৰেও আমাৰ যথেষ্ট জেগা আছে, সেইখিনিতে আমি প্ৰায় 500 গছ পুলি ৰোপণ কৰিছোঁ। আপোনালোকৰ লগত কোনে কোনে ভাগ লৈছে কাৰ্যসূচীত? মোৰ লগত এছএমডিচি প্ৰেচিডেণ্ট আৰু মোৰ সহকাৰী শিক্ষকসকল আৰু মোৰ ছাত্ৰ ছাত্ৰীসকলে ভাগ লৈছে। বিশেষকৈ মই তেওঁলোকক ক'লোঁ। নমস্কাৰ, সামনে সামনে মই ডক্টৰ বিক্ৰম মজুমদাৰ, প্ৰেচিডেণ্ট হাৰ্ট টু হাৰ্ট ফাউণ্ডেশ্যন। আজি আমি উত্তৰলৈ বিনাপানী হাইস্কুলৰ স্পৰ্টছ ক্লাবৰ অধীনত আমাৰ বিনাপানী ক্লাবৰ ফিল্ডত পৰা গছ ৰোপণ 5 জুনৰ উপলক্ষে বৃক্ষৰোপণৰ পৰিকল্পনা লৈ আমি 1000টা গছৰ পুলি লগোৱাৰ সিদ্ধান্ত লোৱা হৈছিলে। তাৰে ভিতৰত আমি জেগা জেগা আমি যেনেকৈ মানুহক ডনেশ্যন দি গছ পুলি লগোৱাৰ পৰিকল্পনাৰ কথাটো ভাবিছোঁ। আজি আমাৰ বিনাপানী স্পৰ্টছ ক্লাব আৰু হাৰ্ট টু হাৰ্ট ফাউণ্ডেশ্যনৰ জৰিয়তে এইটো আমাৰ কাৰ্যসূচীটো আগুৱাই যোৱা হৈছে। লগতে গোটেই অসমবাসী ৰাইজৰ আগত এইটো থাকিলে অনুৰোধ থাকিলে এনেই আপোনালোকৰ ফাউণ্ডেশ্যন বাহিৰৰ পৰা কি বাৰ্তা প্ৰেৰণ কৰিব? আমাৰ ফাউণ্ডেশ্যনৰ এইটো আজি ফাৰ্ষ্ট টাইম এইটো চিনাকি কৰা হৈছে। হাৰ্ট টু হাৰ্ট ফাউণ্ডেশ্যনৰ এইটো হ'ল ডিউটি ফৰ এনিমেল ৱেলফেয়াৰ এণ্ড ছ'চিয়েল ৱেলনেছ এক্টিভিটি। এইটো হ'ল আপোনাৰ যিটো বায়'ডাইভাৰ্চিটি এইটো মেইনটেইন কৰিব লাগে। চবে চবৰ কাৰণে জীয়াই থাকে, গছ নহ'লে চৰাই নাথাকে, সেনেকৈ চব এটা চাৰ্কুল, সেই চাৰ্কুলটো মেইনটেইন কৰি থাকিব লাগে। গছৰ পুলি লগাব লাগে, গছ এটা কাটিলে 5টা লগাব লাগে। তো সেই বস্তুটো চবে মেইনটেইন কৰক, সেইটোৱে চবৰ আগত অনুৰোধ থাকিলে। চৰাই নামাৰিব, যিমান পাৰক এনিমেলক ৰক্ষা কৰিব, যত্ন কৰিব, সেইটোৱে গোটেই অসমবাসীৰ আগত অনুৰোধ থাকিল। আৰু ড্ৰাইভিঙৰ টাইমত বিশেষকৈ জীৱ জন্তু চাই চিতি চলাব, যাতে এইবোৰ মাৰিব কাট কৰিব। গোটেই অসমবাসীৰ কাৰণে ওচৰত সেইটোৱে অনুৰোধ থাকিল। এনিমেল আপোনালোকক কোনে কোনে সহায় কৰিছে? আজি আমাৰ উত্তৰবিল বিনাপানী হাইস্কুলৰ গোটেই ছাত্ৰসকল বা লগতে স্কুলৰ প্ৰিন্সিপাল ৰতন চক্ৰৱৰ্তী ছাৰ, এছএমচি প্ৰেচিডেণ্ট জীৱন চৰকাৰ, লগতে গোটেই স্কুলৰ সদস্য, লগতে চবে আমি একেলগে আমি বৃক্ষৰোপণৰ যিটো পৰিকল্পনাটো এইটো আমি ষ্টাৰ্টিঙৰ পৰা আগবঢ়াইছোঁ। এইটো কৈ মোৰ বক্তব্য দিয়াতে সময়। থেংক ইউ।